কাঠত যে ওলাই পোক দিয়ক চুবাই দিয়ক। নমস্কাৰ ৰাইজ, মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম। আজি এটা নতুন ব্লগ কৰিবলৈ আছোঁ। আজি মই গৈ আছোঁ চাপৰিত। তো ব'লক আমাৰ চাপৰিখন কেনেকৈ আপোনালোকক দেখাই আছোঁ। আৰু চেনেলত যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। ব'লক এইফালে আমাক কোৱাইদেৱে খৰি আনিছে দেখিছে। আমাৰ ইয়াত খৰি মানে ইমানেই এভেইলেবল। এইফালে দেখিছে আনিছে এখন নাও বনাই আছে, আপোনালোকে দেখিছে নাই? নাও বনাই হৈ গ'ল, লুটিয়াই থৈছে। এতিয়া ৰং কৰিব লাগিব, বাৰিষা হ'লে লাহেকৈ পানী এতিয়া। এইটো ষ্টিকাৰটো মজা লাগিছে দেই, দেখিছে নাই? নাও একদম ব্ৰেণ্ডেড নাও এখন। আহি পাই গ'লোঁ এতিয়া নদীৰ কাষত। ইয়াতে আপোনাৰ এতিয়া বালি আছে, বাৰিষা হ'লে ইয়াতে পানী পূৰা ভৰ্তি হৈ থাকে। এতিয়া মই য'ত থিয় হৈ আছোঁ সেইবিলাকতো চব পূৰা ফুল ডুবি থাকে। এইফালে এতিয়া মানে সেই তাত পাৰটো যে দেখিছে তালৈকে তাৰ ওপৰত পানী থাকে বাৰিষা হ'লে। এইফালে গোটেই নদী এখন আগলৈ আৰু যাব লাগিব। জানুৱাৰীখন আমি ইয়াতে খাইছিলোঁ। পানী আছে, ইয়াৰ পৰা পানী ল'ব লাগে, বনাব লাগে, খাব লাগে। খোৱা পানীটো লৈ ল'লেই হ'ল। ইয়াৰ পানী ইউজ কৰিব পাৰি মানে নদী পানী। এতিয়া মই আহি আছোঁ যাওঁ বনাৰ মাজে মাজে। পাঠবা ইটো চাইডেদি গুচি গ'ল, হাবি মাজেদি। মই এইফালে আহিলোঁ। আহি পাই গ'লোঁ সেই বগৰী গছৰ তলত। তো ইয়াতে বগৰী আছে দুই এটা, এজোপাত পকা নাই ভালকৈ। সেইফালেও এজোপা আছে, সেইফালেও এজোপা আছে, সিফালেও আছে, সিফালেও আছে, সিফালেও আছে। এইখনেই আমাৰ চাপৰিখন। ইয়াতে আমি পিকনিক খাওঁ। আৰু এটা বস্তু দেখাই আছোঁ মই। এইফালে আমাৰ পাঠতে আছে, এইফালে চোলাটো চকচোন মানে বিহুৰ দিনাখনি কাৰোবাৰ ঘৰত মানে হাঁহ চুবলৈ গৈছিলে। তাতে আপোনাৰ হাঁহৰ গঁড়ালত গজালত লাগি চোলাটো ফালি আনিছে। চিনটো সেইটো দেখিছে, কাৰ ঘৰত হাঁহ নাইকিয়া আছে, পাঠভাই চুৰ কৰিছিলে প্ৰথম হাঁহটো দেখিছে। পাই গ'লোঁ সেই বগৰীনিত। এইফালে আছে সৰিয়হৰ খেতি। এই তাত হেৰি দি আছে, দৰৱ মাৰি আছে। এই সূতাটো যাব লাগিব সৰিয়হৰ মাজত। এইফালে ঝাটকা লগাই থোৱা আছে, চুব লাগিলে আপোনাক দিব ফৰহাই। তো আমি এডাল নোচোৱাকৈ যেনে তেনে পাৰ হ'ব লাগিব ন, কি কয়? এইফালে বগৰী নিম, ইয়াৰ পৰা বগৰী দুই এটা, দুটামান ভৰাই লৈছোঁ বেগত, আৰু গোটেইটো খালীয়ে আছে। তো ইফালে পাৰ হ'ব লাগিব। ইয়াতে আমি এটা ঘৰ বনাইছিলোঁ আমাৰ লগৰকেইটাই। তো ঘৰটোৰ ওচৰলৈ যাম। সেইফালে আছে ঘৰটো, সেইটো নহয়, সেইটো কেমেৰাত দেখুওৱা খেলি লৈ আছে। সেইটো ঘৰটো, তাতে যাম। ইয়াতে দীঘল দিছে ঝাটকা, পূৰা কাৰেণ্ট দি থোৱা আছে। চুই চাই মজা লাগিব চাগে ন? ইয়াতে আপোনাৰ পহু মেলি থোৱা আছে ন, পহু আছে ন। পহু নাহিবৰ কাৰণে এইবিলাক তাঁৰ দিয়া আছে, কাৰেণ্ট দি থোৱা আছে। মানে চ'লাৰৰ পৰা বেটেৰী লগাই এনেকৈ ঝাটকাটো দি থয়, গৰু ছাগলী নোসোমাবৰ কাৰণে। খেতি কৰা আছে যিহেতু। ইয়াতে সৰিয়হ, সেইটো ঘৰটো। ইয়াতে থাকি ওলাব তেহেঁতি কেতিয়াবা। এতিয়া ম'হো আছে, হাতী মাজে মাজে আহে। ব'লক ঘৰটো দেখাই আহিছে এবাৰ। আমি ঝাটকাও পাৰ হ'ব লাগিব। পাৰ পাই পাৰিবা? লাগি নধৰিবাতো? ব'লক পাৰ হৈ লওঁ। কেটেক নিদিলেই হৈছে। পাৰ হৈ আহিলোঁ ঝাটকা তাৰ। সেইটো ঘৰটো হাতৰ পৰা দেখিছিলে। এতিয়া চাই লওক ওচৰৰ পৰা। এই এনেই ভয় খালোঁ, এইফালে কাৰেণ্টটো দিয়াই নাই। হে এই সৰিয়হ চেৱা হৈ গ'ল, চেৱা নে চেৱা পাতিলে গোট হৈছে আৰু মানে সৰিয়হ পকিবলৈ বেছি দিন নাই আৰু। ফুলিও আছে মাজে মাজে। পাই গ'ল সেইটো ঘৰটো। এতিয়া আমি যাম লাহন ভাই আচলতে, সি দৰৱ মাৰি আছে। ব'লক এতিয়া থাকিবলৈ মজা লাগিব ন দিনত। ৰাতিপুৱা ভয় অকণমান লাগিব, হাতী আছে, ম'হ আছে, বনৰীয়া ম'হ। বাঘটো বাৰু কেতিয়াবা ওলায় আৰু গড় ওলায় কেতিয়াবা। ইয়াতে থকাৰ আমেজটো সুকীয়া ন। চাপৰিৰ মাজত অকল চৰাই চিৰিকটিৰ মাত, বেলেগ নুশুনে আপুনি। মানুহৰ মাতটো ক'ৰবাত দুই এটাহে শুনিব ইয়াত। ইয়াতে চৰাইবিলাক উৰি আছে, নেদেখিব কেমেৰাত। আপোনালোকে যিমান ভাল দেখিছে তাতকৈ মই বেছি ভাল দেখিছোঁ ইয়াতে। এইফালে গোটেই সৰিয়হ, সেই লাহন ভাই তাত দৰৱ মাৰি আছে। বোলে আমি লাহন ভাই আচলতে গৈ থাকোঁ। শেহতীয়াকৈ হ'লেও ভোগালীৰ শুভেচ্ছা থাকিল, আপোনালোকে জনাব।
লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব চেনেলটো কৰিব আৰু লগতে পাৰিলে 2-এটা শ্বেয়াৰো কৰি দিব যাতে বেলেগেও দেখে ভিডিঅ'টো। আৰু আমাৰ এখন মাজুলী হয়, মাজুলী আমি চাপৰিত মনোৰঞ্জন কৰক আপোনালোকে। ঠিক আছে, এই গছ যে আছে ওখ গছ কেইজোপা তালৈকে গোটেই সৰিয়হে কৰি থোৱা আছে, গোটেই সৰিয়হ এইফালে মাজত আছে আলু, এইখিনি এটা আলু আছে এইফালে, তাতে দৰৱ দি আছে তাতে যাম। এয়া এইফালে সেই তালৈকে সেই সৰিয়হ এয়া, আৰু এইফালে সেই তালৈকে সেই গছ ওখ গছ য'লৈকে আছে তালৈকে সৰিয়হ, এইফালে গোটেইখন সেই তালৈকে সৰিয়হে কৰা আছে, এই ওখ গছখিনিলৈকে তালৈকে। লাহন ভাই আছে আমাৰ দোকানত কেতিয়া দেখিছে আপোনাৰ দৰৱ মিলাই আছে। হেল্ল' লাহন ভাই, আপোনাৰ কিবা এটা নমস্কাৰ ন, দৰৱ মিলাই আছে, দৰৱ দিব লাগিব। ইয়াৰ সৰিয়হ কি বুলি আলু দৰৱ মাৰিব লাগিব গছবিলাক মৰি নাযাবৰ কাৰণে। এতিয়া আপোনাৰ কুমলি বেছি পৰি আছে সেইটো কাৰণে আলু দৰৱ দিব লাগিব। এয়া দেখিছে দৰৱ মিলাই আছে, এইটো যোনটো মেচিনটো সেইটো চাৰ্জ দিব লাগে দেখিছে। বেটেৰীটো কোনটো আছে, বেটেৰী এইটো চুইচ এই ওলাই যাব, চুইচটো দি দিলে এফালে দৰৱ হৈ পেলাই দৌৰিব দৰৱটো। এইটো চাৰ্জ দিব লাগিব, এইটো প্লাগ আছে পূৰা চাৰ্জ দিয়া। এতিয়া ভিতৰত বেটেৰী এটা আছে, মটৰ আছে। এই কি মিলাইছে এইবিলাক, ইণ্ডোফিল মিলাই আছে, মিক্সিং কৰি দিছে পানী। তুমি মাস্কখন পিন্ধি ল'ব লাগে দেই এইবিলাক দৰৱ মাৰোঁতে। এইটো এয়া আলু গুটি, আলু হৈছে নাই, ডাঙৰ হৈছে নাই, চাইছে নাই, খান্দিছা নি? আকৌ কি বইল কৰিম কৰিছা নে? ক'ত বইল কৰিবা, ক'ৰপৰা বইল কৰিবা মানে ইয়াৰ পৰা খান্দিব লাগিব ন, লোকৰ খান্দিবা। অঁ বিহুতটো চুৰ কৰিছা, এতিয়া আকৌ ইয়াতো খান্দিম বুলি কৈছা নিজৰ থাকিব লোকখিনি। আলু দেখিছে, এতিয়া দৰৱ দি পেলাই আমাৰ লাহন বাই সাজু দিছোঁ আমি মেচিনটো ভালকৈ এতিয়া দিবহে লাগে দৰৱ, মোবাইলত ঘূৰাই দিছে। এয়া দেখিছে দৰৱ মাৰি আছে পূৰা লাহন বাই, পূৰা সেউজীয়া মজা লাগিছে দেখি দেই। ইফালখিনি দি হৈ গ'ল নেকি? নাই হোৱা, ক'লৈকে দিলা? আহি পালোঁ এজোপা বগৰী, বগৰী বৰ সৰু বগৰীখিনি। দুই এটা পকিছে দিয়া হয় মোক। এবাৰ টেষ্টটো কৰি লওঁ কেনেকুৱা আছে, মিঠা লোৱা। ফটাফট অলপ বুটলি লওঁ বলক। অলপ আমি আৰাম কৰি লৈছোঁ অকণমান, ইয়াতে ৰৈ আছোঁ। এইটো এটা ঘৰ বনাই থোৱা দিছে, খেৰৰ ঘৰ। এইফালে ইয়াতে পুৰি থৈছে আমাৰ জিংকাই খাইছে, আমাৰ পোক ধৰিছে। এইটো কাঠত যে ওলাই পোক, দিয়ক চুবাই দিয়ক। কাৰোক পুৰি থোৱা আছে, বাই আহিছে নিমখ চিমখ লৈ দেখিছে। চুবাবা নে কি এইটো? এই শিমলু গছত ওলাই বোলে পোকটো, তাকো খাই যোৱা দিছে। চুবাই দিয়া ধুনীয়াকৈ খাই দিয়াখন দেখাই দিয়া। কাৰোক চুবোৱা, নিমখ সানি লৈছে দিয়া। কেনেকুৱা এইফালে পৰি থকা যে আলু, বলক আলু খাব লাগিব আজি। জিংকাই বনাই আছে, আলু গুটি বনাই আছে মানে বইল কৰি আছে। দেখিছে আলু বইল হৈ আছে, খাব লাগিব। ইয়াতে ভাত চাত বনাই খোৱা হয় মানে ফিক্সকৈ বনাই লৈছে। দেখিছে ঘৰ চাং বনাই থোৱা আছে। ইফালে আছে আলুগুটি, ইফালে আছে সৰিয়হ। আলুগুটি ইফালে থাকি আহিলে, এই মই যে দেখাইছিলোঁ সেইফালে সেই তাৰ পৰা আছে একদম এনেকৈ গোটেইখিনি সৰিয়হ। এইফালে ইয়াত ঝাটকা লগাই থৈছে, মই যে কৈছিলোঁ ঝাটকা যে দেখুৱাইছিলোঁ তাতে মেচিনটো দেখাই আছোঁ। ইয়াতে ঝাটকা যোনটো লগাই থোৱা আছে তাত কাৰেণ্ট দিয়া ব্যৱস্থাটো মই দেখাই দিছোঁ। ইয়াতে চ'লাৰ প্লেট লগাই থোৱা আছে, ইয়াত এটা বেটেৰী আছে আৰু এটা মেচিন আছে। এইখন চ'লাৰখন এইফালে দি তাঁৰডাল আছে দেখিছে। এইফালে এনেকৈ আহি এইফালে মেচিনটো বেটেৰীৰ পৰা উতলিছে। এইটো বেটেৰী মেচিনটো ঢাকি থোৱা আছে, ৰ'দ পৰিবলৈ দিয়া নাই, বৰষুণ চৰষুণ কৰিব পাৰে ন। ইয়াতে সেইফালে আছে তাঁৰবিলাক, তাত মানে আছে দেখাইছিলে যে সেই তাঁৰে সৰিয়হ গৰু চৰু সোমাব নোৱাৰে, সেই তাত লগাইছে সেইখিনিত।